হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু মোৰো ভাল। আজি ওলাইছোঁ নাহৰকটীয়ালৈ, কাৰণ নাহৰকটীয়াৰ পৰা সূতা এখিনি আনিবলৈ গৈ আছোঁ। তাত লগাম বুলি ভাবিছোঁ। সূতা বহুত দিন হ'ল তাত লগোৱা হোৱা নাই, আৰু যিহেতু বিহু পাবহি আৰু কওঁতে চাওঁতেচোন বিহু পাবহি, সেইকাৰণে ভাবিছোঁ সোনকালে তাত যদি লগাই থৈ দিওঁ, আকৌ ধান চান কাটিবও হ'বগৈ। লগাই থৈ দিলে নিশ্চিন্তকৈ থাকিব আৰু পাছত জেমেলা হৈ নাথাকে আৰু লগাবলৈ। সেইকাৰণে ভাবিছোঁ আজি যাওঁ, সূতা এখিনি আনি লওঁগৈ। এতিয়া মই গাড়ীত উঠিলোঁ, গৈ আছোঁ ভণ্টিৰ লগত গৈ আছোঁ মই। আজি ভণ্টিও আনিব সূতা এখিনি আৰু ময়ো আনিম। ভণ্টি মানে আচলতে মোৰ গাঁৱৰ ওচৰতে বিয়া সোমাইছে ভণ্টিও, অলপ দূৰ বাৰু। এতিয়া দুইজনী একেফালে আহি দিলোঁ আৰু এইফালে এতিয়া নাহৰকটীয়া পাই গ'লোহি। আৰু যোনখিনি নাহৰকটীয়া আহি পাইছে গম পাইছে এইডোখৰ কোনডোখৰ হৈ। আজিকালি বহুতখিনি ভাল কৰিলে। আগতে এইবোৰত ইমান লেতেৰা হৈছিলে নহয়, আৰু পেচাব কৰা ৰুম চুমো নাছিলে। এতিয়া ৰুম সকলোবোৰ বনাই দিলে, আৰু যোনসকলে অহা নাই এতিয়া দেখিছে ইমান ধুনীয়াকৈ এইবোৰ ৱালত কিবা কিবি আঁকি দিছে। এতিয়া গৈ আছোঁ এইফালে। এতিয়া হাই ছেকেণ্ডেৰী ওচৰতে ল'মগৈ সূতাখিনি। তাতে আৰু কিছুমানে জানে ছেপ্টেম্বৰ মাহত 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈকে সূতা দিয়ে, ৰিডাকশ্যন দিয়ে বুলি কয়। আৰু বহুতৰ পৰা বহুত দূৰৰ মানুহ আহি কিনি লৈ যায়হি সূতাবোৰ। এতিয়া মই আচলতে আনিবগৈ নোৱাৰিলোঁ, সেইকাৰণে এতিয়া গৈছোঁ আনিবলৈ। আজি আনিব পৰা হ'লে নিশ্চয় ভালেই হ'লে, কাৰণ কিয়নো তেতিয়া বহুতখিনি ৰেহাই পোৱা যায়। বহুত সূতা দিয়া হয়, পকোৱা সূতা দিয়ে 40 সূতা, মানে যোনখিনি তাৰমানে ৰিডাকশ্যন থাকে সেইখিনি দি দিয়ে। আৰু 700 টকীয়া আৰু সেইবোৰ খালি নিদিয়ে ৰিডাকশ্যনত, কম প্ৰাইজত নিদিয়ে, একেটাই থাকে। কিন্তু পকোৱা সূতাটো মানে বান্দুল হিচাপে দিয়ে। 1 বান্দুল 2 বান্দুল আনিব পাৰে আপোনালোকৰ 1200 1400 সেনেকুৱাকৈ পৰে। আনি ল'লে নিজে ভাল হয়, আৰু একেবাৰতে আনি ল'লে পইচা পাতিও থাকিব লাগিব। মই কিন্তু ইমানকৈ আনিবলৈ যোৱা নাই, 2 কেজিমান আনিম বুলি ভাবিছোঁ। কি হয় এতিয়া গৈ চাই লওঁ। গামোচা লগাম বুলি ভাবিছোঁ 20খনমান, আৰু গামোচা চামোচা লগোৱা নাই। পইচা পাতিও ইমান এটা হাতত চুবলৈ পোৱা নাই বুলিয়ে ক'ব পাৰি। আৰু পাত ছিঙোতে যিকণ টকা পাৰোঁ সেইকেইটিকে চুব পাৰোঁ আৰু। এতিয়া আহিছোঁ, এতিয়া গৈ লৈ লওঁগৈ কেজি পাওঁ। ভণ্টিও ল'ব, সিও ল'ব। সি নিজে ঘৰত নবয়, মাহী ছোৱালী এজনীক দিব সি ব'বলৈ তাক। আৰু ই ঘৰত তেনেকৈ লগাই নাই পোৱা। সেই মানুহজনৰ ঘৰত আহি কিনি শিকিম বুলি কিনে তাঁতশাল চব আনিলে, কিন্তু শিকা নাই। আৰু ময়ো আহি কিনি ইয়াতে শিকিছোঁ। এতিয়া সোমাই লৈছোঁ, আৰু ভিডিঅ' কৰিবলৈ অকণমান লাজো লাগিলে, সেইকাৰণে মোবাইলটো ইমান সূতা চূতা দেখাবলৈ নোৱাৰিলোঁ। এতিয়া সেই সূতা দোকানত সোমালোঁ, পায়ল বুলি কয় সেই সূতা দোকানখনত। আৰু এইখন সূতা দোকানতে বহুত ভাল সূতা আহে, আৰু বেলেগ সূতা দোকানত যাবলৈ নোৱাৰোঁ। সেইকাৰণে এতিয়া পাই গ'লোহি ঘৰলৈ। ঘৰত পাই কিনি এতিয়া সূতাখিনি দেখাই দিছোঁ কি আনিলোঁ। 1 কেজি আনিলোঁ, আৰু ৰঙাখিনি হৈছে আধা কেজি। খোলাই নাছিলোঁ, সেই এতিয়া খুলি দেখাই দিছোঁ। এতিয়া চাই লওক কি সূতা আনিলোঁ। আৰু চব 5 নেচা সূতা, অকল 4 মুঠি থাকে। তাতে 5 নেচাকৈ থাকে, আৰু মুঠিকেইটিত মানে নেচাটোহেঁত বহুত ডাঙৰ নিশ্চয় এতিয়া দেখি পাবই আপোনালোকে কিমান ডাঙৰ হয়। আৰু ছোৱালীজনী আহিছে, মানে সৰু ছোৱালীজনী লগতে আৰু ডাঙৰ ছোৱালীজনী এইফালে ডাঙৰ ঘৰৰ হয় ছোৱালীজনী লৈ গৈছেহি সূতাখিনি টানি দিয়াৰ কাৰণে। এইফালে দেখিছে নেচাকৈ দেখাই দিছোঁ, ডাঙৰ নেচা। আৰু ববিনত কৰিলে মানে ভালেতো হয়গৈ, এটা কৰিবলৈ। সেইকাৰণে ববিনত অকণমান খহি যাব বুলি ভয়ো লাগে। মই 0 প্লাই আনিছোঁ, পকোৱা সূতাটো নানিলেও। আৰু পকোৱা সূতাত কি হয়, এই ফুলটো যদি ডাঙৰকৈ বাছোঁ এনে নষ্ট হোৱাৰ আগত লাগে, কাৰণ ফুলটো তাৰমানে একদম কুচমুচ খাই কিনি যায়গৈ পকোৱা সূতাত। কিন্তু এই 0 প্লাইটোতকৈ যিমান ধুনীয়াকৈ ফুলটো বাচিলেও, ডাঙৰকৈ বাচিলেও একোৱে নহয়, সেনেকৈয়ে থাকে। কিন্তু পকোৱা সূতা একদম বৈ দিলে অলপ ফালা চান্সটো বেছিকৈ থাকে, ফালি থাকে, আৰু বেছি পুৰণা হৈ গ'লে। আৰু এইফালে এতিয়া ছোৱালীজনী আহি ল'লে। আৰু 0 প্লাইটোত হৈছে, আৰু সূতাটোও নিচিঙা, আৰু ব'বলৈও ভাল লাগে। আৰু সেই ফুল চুল তুলিবলৈও তাৰমানে ভাল, সেইকাৰণে 0 প্লাইটো আনিছোঁ। আৰু কিন্তু 0 প্লাইত পানীটো টুকি নাযায়, পানীটো তাৰমানে টুকিবলৈ ইমান নোৱাৰে। সেইকাৰণে কিছুমানে 0 প্লাইটো বেয়া পায়, যিমান যি কৰিলেও পকোৱা সূতাটোৱে ভাল পায়। পকোৱা সূতাটো হৈছে পানীটো একদম টুকি যায়গৈ, আৰু সেইকাৰণে পানী পৰিলেও তাৰমানে ধুনীয়াকৈ সোমাই যায়গৈ। আৰু পানী টুকা কাপোৰ এনেও ভাল লাগে দিয়কচোন। তথাপিতো এতিয়া মই 0 প্লাইটো আনিছোঁ, 0 প্লাইটোৱে লগাই ল'ব লাগিব। পাছত চাই লওঁ, আকৌ যদি পাৰোঁ এজুতি কাটি কিনি আকৌ বেলেগ এতিয়া লগাব লাগিব। আজিলৈ ভিডিঅ'টো এনেকুৱাকৈ দেখাই দিছোঁ, আৰু কিমান আনিলোঁ ক'লোৱে আপোনালোকক। এতিয়া ছোৱালীজনীয়ে সুমিয়াই দিছে। এতিয়া বাকী বস্তুখিনি চাওঁগৈ মই কেনেকুৱা কি হৈ আছে। বহুত এবছৰ মানে হ'লগৈ আৰু লগোৱা হোৱা নাইচোন। সেইকাৰণে ভাবিছোঁ এতিয়া যাওঁ,
সিফালে আনিলোঁ। এতিয়া মই এইটো একদম তলতে থৈ দিছিলোঁ ববিনৰ ফ্ৰেমটো। এতিয়া সেই চফা কৰি লৈছোঁ। ববিনৰ ফ্ৰেমটো মানে একদম মাটিত থোৱা আগতে হ'লগৈ, উৰি উঠিলে আকৌ এই বোকা চোকা লাগি এটা অৱস্থা নাইকিয়া হৈ আছে। ওপৰত তুলি থৈছিলোঁ মই, তাৰপিছত আকৌ মাটি ইফালে সিফালে নি মানে মাটিটোতে থৈ দিলে, সেইকাৰণে মাটিৰ পৰা অকণমান উৰি উঠিলে। আৰু ওপৰত থৈ দিছিলোঁ, চাংখন ভাঙি থাকিলে তাৰমানে, সেইকাৰণে মাটিতে থৈ দিয়া আগতে হ'ল। এতিয়া বাকী বস্তুখিনি বিচাৰিবগৈ লাগিব। আৰু ঘৰ যঁতৰটো একদম মাটিত থৈ এদাই মানে বেয়া হৈ থাকিলে, সেইকাৰণে আনৰ ঘৰৰ পৰা এতিয়া মই আনিবগৈ লাগিব। এই ওচৰতে বমা এজনীয়ে লগাইছিলে, তাহাঁতৰ ঘৰৰ পৰা আনিবগৈ লাগিব মই এতিয়া যঁতৰটো। আৰু সেই বমাজনী অকণমান হাতখন ভাঙিলে, এতিয়া মই এতিয়া লৈ আহি কিনি এতিয়া মোৰ ঘৰতে থৈ দিব লাগিব ববিনৰ হেৰিটো। এতিয়া এই ঘাঁহ এইফালে দেখিছে, এতিয়া মই চাইছোঁগৈ হেৰিটো, এই চেৰেকীটো চাই লৈছোঁ। চেৰেকীটো বহুত দিন হ'লগৈ যে এনেকুৱাকৈ থৈ দিয়া, আৰু এইফালে একদম জালি ধৰি গৈছেগৈ, মকৰা জালি। এতিয়া এইটো চফাকৈ চফা কৰি মেলি ইয়াতে ল'ব লাগিব। আজি অকল এইবোৰ বস্তুবোৰ গোটাই থৈছোঁ, পাছত আকৌ এইবোৰ হেৰি কৰিব লাগিব। মই সূতা উঘাব লাগিব। এইফালে দেখিছে তাঁতশাল একদম পৰি আছে এনেকুৱাকৈ, তেতিয়াহে গত লাগিব। আৰু যেতিয়ালৈকে তাঁত নলগা বস্তুবোৰ গতো নালাগে, আৰু বস্তুবোৰ হেৰাই থাকিছে যেনে লাগিছে চববোৰ, মানে খৰি খাই দিয়া আগতে হৈছে। আৰু দেউতাই একদম লৈ যায়গৈ খৰি এসোপামান ভিতৰলৈ, লগতে লাগি লৈয়ে যায়। সেইকাৰণে এনেকৈ শেষ হৈছেগৈ নেকি বিচাৰোঁতে, তাৰমানে যোনদিনাখন তাঁত লগাম সেইদিনাখনহে গম পাম কি হেৰালে। আৰু এইফালে আহিলোঁ এতিয়া মই এইটো চফা কৰি ল'বলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ, বাই বাই।